1, 2, 3, 4, 5, 6, 7, 8, 9, 10. Sit down, please. Absolutely fantastic. That was the most mesmerizing show that I've seen till today. Thank you very much. Pritham আৰু দেৱজিৎ লাইভ শ্ব'টো হ'ব মাইক্ৰফোন লগাব দিয়া সকলো দৰ্শকসকল আমাৰ বিহুৱা বিৰোধীসকলৰ কাৰণে এটা ডাঙৰ হাত চাপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ৰেকৰ্ড ইতিমধ্যে কৰিলো ইয়াৰ পিছতে আমি লোকবাদ্যৰ আৰু এটা দ্বিতীয় ৰেকৰ্ড কৰিবলৈ গৈ আছো সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাইছো এতিয়া আমি আমাৰ লোকবাদ্যৰ সৰ্ববৃহৎ সংখ্যাৰ সমাৱেশেৰে পুনৰ দ্বিতীয় ৰেকৰ্ড কৰিবলৈ আমি আগবাঢ়িছো গতিকে আমাৰ বিহুৱতীসকলক আমাৰ গেলেৰীত ভাষণ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো আৰু বাকী বাদ্যযন্ত্ৰীসকলক আমাৰ তেওঁলোকৰ নিজৰ নিজৰ স্থান ল'বৰ কাৰণে আহ্বান জনাইছো বহাগ মানেই ৰং বহাগ মানেই হেঁপাহ বহাগ মানেই সুখৰ সমাহাৰ বহাগেই আনে মিলনৰ খবৰ বহাগ যেন সাহস প্ৰতিজন অসমীয়াৰ মনৰ উৎসাহ অনাগত অসমীয়া নতুন বছৰটোত উদয় হওক নৱপ্ৰভাতৰ পৰাজিত হওক সকলো কুপ্ৰভাৱ উদ্ভাসিত হৈ উঠক সকলোৰে জীৱন এই বহাগ জ্বলন্ত অৰুণ এই বহাগ দুৰন্ত তৰুণ ঢুলীয়া শিল্পীসকল আপোনালোকে পিছলৈ যাওকচোন কালি য'ত বহি আছিলে তালৈ বলক আপোনালোকক ষ্টিকাৰ লগাব সেইকাৰণে যাক যাক মাতিম তাৰপিছত আহিব বলক জয়ন্ত সোণোৱাল সোমনাথ দা আপোনালোক আহক না আহক লগেটক কৈ দিয়ক পঠিয়াওক হেল্ল' হেল্ল' এতিয়া আমি সকলোৱে ঢোলৰ গিনিজ ৰেকৰ্ড কৰিবলৈ আগবাঢ়িছো সকলোৱে ঢুলীয়াসকলৰ ফালে দৃষ্টি নিক্ষেপ কৰিবলৈ অনুৰোধ জনাম আৰু আজি ঢোলৰ ৰেকৰ্ড হৈ যোৱাৰ লগে লগে আমি সকলো ভাত খাব গুচি যাম সোনকালে উভতি যাম অহাকালি কিন্তু আমি 10:30টাত ইয়াত সোমাবই লাগিব সকলো হা ঠিক হ'বতো হ'বনে নাই চবে পুৰা 10:30 কালি আমি ইয়াত আহি যাম 10:30 যিখিনি বৃত্তাকাৰে আছে আৰু অকণমান পিছলৈ যাওক বৃত্তাকাৰে থকা ঢুলীয়াখিনি আৰু অকণমান পিছলৈ যাওক আৰু কালি গোটেই লাইন কৰি পেলাওক ধুনীয়াকে ডিচিপ্লিন হওক আপোনালোকৰ এতিয়া ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে তোমালোকে কি কৰি আছা আমি প্ৰথম বেলেঞ্চ কৰিম 1 মিনিট ধুনীয়াকে বজাই চাম ঢুলীয়াকেইজন আহি লওক নিজৰ নিজৰ লাইনত পিছুৱাই যাওক যিসকলে নবজায় আজি ৰাতি ঘৰলৈ পঠিয়াই ৰঞ্জিত দা কওক আমি 1 মিনিট বজাই চাম হা আমাৰ বেলেঞ্চ কৰিবৰ কাৰণে ঠিক আছে ঠিক আছে ঠিক আছে ভাই ক'ত আছ মই ঢুলীয়া ওপৰ ইয়াতে এই গেলেৰীত বহি আছে